আজি আমি 12টা বজা ৰাতি অংকিতাৰ ষ্টুডিঅ'ত গান বনাই আছো, নতুন গান বনাই আছো নে লিখি আছো, জাষ্ট হোৱা নাই, আধাখিনি হেৰি কৰিছো। নমস্কাৰ, গানটো কিন্তু আপোনালোকে আমাৰ লগত আছে অংকিত গোৱালা, ছিংগাৰ। নমস্কাৰ জনাইছোঁ সকলোকে। আজি হেমন্ত ভাই আজি ইমান দূৰৰ পৰা আহিছে আমাৰ ঘৰলৈ, আৰু একচুৱেলি আমি অহা কাইলৈ আমি শ্বুটিং এটা কৰিবলৈ গৈ আছোঁ। বন্ধুক দিন না কেমেৰা দিলে গীতটিও হেমন্তই লিখিছে, আৰু মই জাষ্ট গাবলৈ চেষ্টা কৰিছোঁ প্ৰথমবাৰৰ বাবে হেমন্তৰ গান। আৰু ফাৰ্ষ্ট টাইম মই মানে ভক্তিমূলক গান ফাৰ্ষ্ট টাইম লিখিছো, আৰু ফাৰ্ষ্ট টাইম অংকিতাই গাইছে। মোৰ ছেকেণ্ড টাইম হ'ব, আগত গোৱা আছে বাৰু। নাই মোৰ ফাৰ্ষ্ট টাইম। তোমাৰ আৰু মোৰ ফাৰ্ষ্ট টাইম যিটো ভক্তিমূলক গান লিখিছে, আৰু আপুনি গাইছে ফাৰ্ষ্ট টাইম। আৰু অহাকালি শ্বুটিং আছে, আৰু সেইটো অলপ প্ৰিপেয়াৰ কৰিলোঁ, আৰু প্ৰিপেয়াৰ কৰি জাষ্ট কিবৰ্ডটো বজাইছিলে, কিবা এটা গান হেৰি কৰোঁ। নতুন গান কম্প'জিং চলি আছে। জাষ্ট গানটো গাবতো নোৱাৰি, নতুন গান আমি নাগাওঁ, এইটো সাসপেন্স, এইটো সাসপেন্স। এতিয়া নহয়, এইটো সাসপেন্সত থাকিব, যিহেতু লিখি আছো। নহ'লে আজিকালি চুৰৰ জামানা হয় ভাই, চুৰ কৰি লৈ যাব। চুৰ কৰি লৈ যাব। এইটোৱে মোৰ হাফ পেণ্টটো ঠিক আছে, আমি কিবা এটা বেলেগ গান গাম। ঠিক আছে, ঠিক আছে, বজাব হয় নে? বেলেগ গান আমি তথাপিও নহয় আপোনালোকক মই কিবা কৈছিলে এইফালে। নাই, আমাৰ মাজত এয়া হেমন্ত দা, অংকিত গোৱালা, চিনি পায় অংকিত দা। আৰু মোৰ লগত আৰু আমাৰ পিছতে আছে আমাৰ স্ক্ৰিপ্ট ডাইৰেক্টৰ, ৰাইটাৰ সকলো হয়, এডিটিং কৰা, কেমেৰামেন, ডাইৰেক্টৰ চব হয়। পিছত আৰু কালি দিনত ভাল ভিডিঅ' কৰে মাজে মাজে। কালি দিনৰ ভিডিঅ'ত ভালকৈ দেখুৱাম। এইফালে আকৌ ছাৰ এতিয়া দেখুৱাই দিয়ক অকণমান। কালি দিনত এই ল'ৰাটোক ভালকৈ দেখুৱাম, ই কি কি কাম কৰে ভালকৈ দেখুৱাম। চুলিটো ভাল লাগিছে নে? চাই ভাল লাগিছে, ভাল লাগিছে। এই ইমান নাহিবি, আমাৰ এইফালে ছোৱালীবোৰ চব ছাবস্ক্ৰাইবাৰ ফিদা হৈ যাব, খেলি মেলি হ'ব। দেখিছেনে? ব'লক আমি গান এটা গাম ৰাতি 12টা বজাত। এই মানুহজনে নিজেও নুশুৱে, মোকো শুব নিদিয়ে। গোটা ৰাতি এডিটিঙৰ কাম কৰে, মোক পৰেচান কৰে, অত্যাচাৰ কৰে মোৰ ওপৰত। ঘৰত মাতি আনি মোক শুব দিয়া নাই। চাওক কিবৰ্ড বজাই আছে। তোকে বলবো কি মেরা, কি বলবো তোকে পানি কের ঝরনা, ও চাঁদ মুখে হাসিতে গহনা, ইনষ্টাগ্রামে লাইভ করে দিব। চোখে নে তোর সপনা, নেটওয়ার্ক পাবো না, ইনষ্টাগ্রামত লাইভ করে দাও। করে আনা জানা না করি কে বাহানা, করে আনা জানা না করি কে বাহানা, কেন ঘুরি ঘুরি দে আকৌ গাবি দে গানটো। মই অলপ ডাইলগ দি আহিছোঁ পিছত। ঘুরি ঘুরি দে খাতৰা ডাইলগ দিছোঁ। दूर से देखो ली तो के दिल के रुहाई दिले सोते, কবে আবে মেনা মোর পিরতিও নেমা, কবে আবে মেনা মোর পিরতিও নেমা, দিলে জাগা দে নোকে, হ্যাঁ তোর দিলে জাগা দে নোকে, ওই কাশি ফুলানে দিব, খোপায় গুঁজে দেব, সোনার পাগনা মর তোয়ে লাগিব, কোন রাজাকে মনের কথা বলিব, সাথী জনমে তোমাক ৰিকুৱেষ্টটো পঠাইছোঁ, লাইভ হয় না। ছোৱালী এজনীৰ লগতো কথা নাপাতে, এই ৰাতি চাম ইনষ্টাগ্ৰাম চাই আছে। ছোৱালীৰ লগত কথা নাপাতো নেকি? নাপাতে চাগে, ভাল ল'ৰা। সেইটো কাৰণে টপি পিন্ধি আছে। টুপি পিন্ধি থকা ইনষ্টাগ্ৰাম চাইছে এই ৰাতিখন। আমাৰতো নাই বাৰু। মোৰ আছে। আমাৰ নাই। আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি? গাৰ্লফ্ৰেণ্ড মানে শুনাই নাই নেকি আজিলৈ? নাই। অংকিতা ৰিচেণ্টলি অংকিতাৰ ডিভোৰ্চ হৈছে। ডিভোৰ্চ? বিয়া নোহোৱাকে ডিভোৰ্চ কেতিয়া বোলো? 7 বছৰীয়া ৰিলেশ্যনশ্বিপ, সিগাৰেট মেৰেজ কৰিছিল। जानबूझ के फंसाया गया है मेरे को। সিগাৰেট মেৰেজ কৰিছিলে। जानबूझ के फंसाया गया है मेरे को। সৰুতে কৰিছিলে হেৰি ক্লাছৰুমৰ ভিতৰত। এতিয়া তেজপুৰৰে কি পাৰ্ক আছিলে যে, এইটো কথা মই কথা এটা ক'ব বিচাৰিছোঁ। এই ল'ৰাজনে যে ক'লে গাৰ্লফ্ৰেণ্ড মানে কি, এই গাৰ্লফ্ৰেণ্ড মানে কি থকা মানুহ সোধা মানুহজনে এতিয়া চা, কোনে কিমান তাৰিখত বিয়া পাতিছিলে, কোনে কেতিয়া বিয়া পাতিছিলে চব গম পায়। এইবোৰ কথা মোক অংকিতাই শিকাইছে। অলপ আগতে তাৰ দায়িত্ব মই লৈছোঁ। মোৰ মোবাইললৈ কিবা কিবি কৈ যায় ভাল লগাকৈ।
গুড মৰ্ণিং ভেৰি গুড মৰ্ণিং ৰাতি হৈ আছে নি ৰাতিপুৱা নাই আমাৰ 12টা বাজিলে ন 12 বাজিলে নি মানে গোটেই ৰাতি হৈ থাকিব নহয় আপোনাৰ কাম কৰাই থাকে টৰ্চাৰ কৰোঁ ন বহুত বহুত টৰ্চাৰ কেনেকৈ টৰ্চাৰ কৰোঁ ৰাতি কি কৰিব জানে ৰাতি মানে কি হ'ল ভিডিঅ' এডিটিং ন বগাই মদক এনেকৈ আহিলে কালাৰটো নাই মিলা এইটো 8 মিনিট দিলে কেনেকুৱা হ'ব এইটো চাইছা এতিয়া মজা লাগিছে এনে কৰি হ'ল আৰু কি কৰিবাচোন আৰু কিমান দেৰি লাগিব হ'ব নেকি এতিয়া এটা কাম কৰা তুমি কৰা মই কিবা এটা ভাবিছো তুমি কৰিছা দেই কৰা নে কৰিব মই নাই হোৱা তুমি ভাবিবা অলপ দেৰি মোক কালি ডিউটি আছে তো অলপ জাষ্ট কিবা এটা ভাবিছো মই খতম বাই বাই তাৰপিছত ৰাতিপুৱা উঠিলে হৈ গ'ল গানটো মনোজ আমাক উঠাব আহিছে ই উঠি লৈছে এই ঠাণ্ডাটোত বৰষুণ দি আছে আকৌ আমাক ছাতি কৰি আছে এইটো বিশ্ব ঘণ্টি বজাম বুলি ভাবিছিলে বৰষুণে ঘণ্টি বজাই দিলে একো নাই ন তেনেকুৱা অলপ তাৰপিছতে কোন হয় ৰাতিপুৱা কোন আহিছে আপোনাৰ মোৰ বোৱাৰী বোৱাৰী না ভজি হয় কি কথা কৈছে মই চিনিয়ৰ চিটিজেনত সোমাই দিলা নেকি ৰাতিপুৱা শুই উঠি বয়সৰ ডিছকাছ কৰি আছো বৰ্তমান আমি এতিয়া জাষ্ট জলপান খাই ওলাবলৈ লৈছোঁ যিহেতু শ্বুটিঙৰ কাৰণে ওলাইছোঁ আৰু আমাৰ মনোজ তাতীয়ে কিয় কৰা ৱেটাৰ আগতে ৱেটাৰ কাম কৰিছিলে চাল কাঠনি লাত মাৰি উদালে মুখত ৰে নাই দাথা মুখতে দেখি পাইছে আমাৰ খানা নাই এক্সচেঞ্জ আমাৰ ছিংগাৰ অংকিত গলাই সি উলিয়াই আছে আগতে ৱেটাৰ আছিলে এতিয়া বাবু হয় প্ৰমোশ্যন হৈ গ'ল তাৰ এতিয়া বাহিৰত পূৰা বৰষুণ দি আছে আৰু আমি যাব লাগে শ্বুটিং কি হ'ব কমেণ্ট্ৰি মেন কমেডি মানুহ নেকি আৰু দাদাৰ নামটো কি আছিলে এইটো বকিয়া টি ষ্টেট চশমা কৰি আছিলা দিনত দেখিবলৈ ধুনীয়া লাগিছে ৰাতি প্ৰব্লেম হৈ খাতৰা বহুত হাতী ওলাই বোলে বাবা ধান মনোজে একেবাৰে নতুন গাড়ী লৈ আহিছে নাম্বাৰ প্লেটো লগোৱা নাই পাৰ্টিটো দিবলৈ আছেই তই পাৰ্টিটো কেতিয়া দিবি গাড়ীৰ পাৰ্টি কেতিয়া দিবি আজি চাৰা দেখিছ নাম্বাৰ প্লেটো লগোৱা নাই মাৰুতি চুইফ্ট মন্দিৰ ভিতৰত আমি জুনিয়ৰ পাপন দাক লগ পাইছোঁ গোলাঘাটত আৰু ছ'চিয়েল মিডিয়াত প্ৰায় চাই থাকোঁ আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ পাপন দাকটো লগ পোৱা নাই যে জুনিয়ৰ পাপন দাক লগ পাই খুব ভাল লাগিছে আৰু লগতে আছে আমাৰ অংকিত দা আমাৰতো গানত চলি আছে
আপোনালোকৰ গান চলি আছে হয় গান এটা শ্বুটিং কৰিবলৈ আহিছোঁ যুৱতীৰ বাবে আপোনালোকৰ গান হৈছে আমাৰো গান হৈছে হয় হয় ঠিক আছে আপোনালোকলৈও শুভেচ্ছা থাকিলে আমিও আৰম্ভ কৰিছোঁ গানটোৰ গান সকলোৱে চাই যাতে যুৱতী আগে আগে ৰিলিজ কৰিম আপোনাৰ নিজৰ চেনেলত আহিছে হয় হয় ৰাতুল নাথ ৰাতুল নাথ হয় অ'কে ৰাতুল নাথ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গম পালে নহয় জুনিয়ৰ পাপনদাৰ গান সেইটো চেনেলতে আহি আছে আৰু আমাৰ গানটো আহি আছে অংকিত গোৱালা ইউটিউব চেনেলত এবি অফিচিয়েল ইউটিউব চেনেলত ঠিক আছে আমি আকৌ লগ পাম ঠিক আছে লগ পাম এটা অডিঅ' লেব ষ্টুডিঅ'ত সোমালোঁ অংকিতাৰ এইফালে সৰুকৈ কিবা এটা কাম আছে মানে এইফালে কেবিন আছে ৰাস্তাত আহি থাকোঁতে বাটত হাতী দেখা পালোঁ যিহেতু তেলগড়ৰ পৰা পুৰা বাংলা যিটো বাইপাছৰ কাষতে চৰি আছে এগালমান হাতী ইমানতে ব্লগ সামৰণি মাৰি এতিয়া আমি ঘৰলৈ গৈ আছোঁ একচুৱেলি ইমান ভালকৈ কথা ক'ব নাজানো মানে আৰু ব্লগকেইটা হয়তো চিৰিয়েল হোৱা নাই অ'ত য'ত হৈ গৈছে চাগে তো চেষ্টা কৰিছোঁ অকণ ভাল কৰিবলৈ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ইমানতে ব্লগ সামৰণি মাৰিলোঁ আৰু বাই বাই সকলোৱে ভালে থাকে যেন